এতিয়া কেনে 4 চকীয়া থাকিলে আৰু মানুহ ইটোৱে লেবেলা ধৰ জিয়াগিলা একদম আঙুলি মূৰত নচাই দিয়া পাৰো আজেংকা মই আজি নচাই দিলো নাজবু কি ভাবিছিলো কি হল ভাবিছিলো এসি খাই যাম ওর কি হল আহিলো ইমান লেতেৰা চি এনেনো আৰু সাৰ গৰুটো ঘূৰাই দি ক'তনো ঘূৰি ঘূৰি দেখিয়ে ইয়াৰ ঘৰতে একবাৰ যাওঁ নেকি প্ৰকান্তৰ কথা অকণমান কিবা লগাই পেলাই একাপ চাহ আলু খাব পাৰিলি কিবা কৰি পাৰ হ'লে মনটোৱে শান্তি পেলা হয় এই যাওঁ আৰু ঘৰত কোনোবা আছানে হেৰি হেৰি ডাঙৰ পিতে ডাঙৰ পিতে ডাঙৰ পিতে এই মানামে বুঢ়া ডাঙৰ পিতে এই আহিবা কোনে বৈছা ডাঙৰ পিতে ভালে আছে না চেঙা চলি ডাঙৰ পিতে কিনো আৰু হাৰা মাজত জীৱটো লৈ কিবা কৰি আছো কল ধপকে কিনো হৈছে ডাঙৰ পিতে আৰু কিনো কবি আমি আৰু এই খোলা ডিমাহে ভাজি খাবাও নোৱাৰি গোটাই ভক্সা বাছ আপ পেলাই দিবাও নোৱাৰি ভাঙি দিব বোলে বাছো লয় আকৌ আৰু উমেনি দি থলি চানা নুফুগয়ে একো কামৰ বস্তু নহয় কিবা কৰি ভগৱানে খাই দিছি এটা চহু মহুকে ফুৰি আছো এই দেৱাই চলি দুখ নকবি একেবাৰে দিনগালে বেয়া হৈছে চবৰে সেই অৱস্থা গম পাইছে না দুখ কৰিব নালাগে নিজে চলিব লাগিব কিবাকে হয় ডাঙৰ ভিতৰত গোটা দুনিয়াখনে হেনে এখন হৈ গৈছে নকবি আৰু সেই গানটো এই গানটো লেখছি কি গান এই গানটো যি এ দুনিয়া পিতল দি এ দুনিয়া পিতল দি এ দুনিয়া পিতল দি এ বেবি দলম সনে দি এ বেবি দলম সনে কি গান এটা মানে কি জানানে তানে গোটাই দুনিয়াখনে এটা পিতলৰ হৈ গৈছিল মানে সোণৰো নহয় আকৌ গোটাই লোহাৰো নহয় পিতলৰ দুনিয়াখন এনেকুৱা হৈ গৈছিল বিধি হৈ মাৰিবি তই কি কোৱা দেখোন চাপ মাৰিছিলো মই গানটো পটকে মনত পৰিল তাৰমানে বহুত অৰ্থপূৰ্ণ গান বাবা মই হিন্দী বুজি নাপাওঁ নহয় এতিয়া ডাঙৰ পিতে আমাক বাৰু চাবাই ভালা আমি আৰু চাল চিঙাৰ গোটাকে আমাকনো আৰু কথা কোনে ক'ব এতিয়া আমি এতিয়া ভটমটকে ফুৰি থাকো তেওঁ বুলি আকৌ ডাঙৰ পিতেটো কিবা এটা সন্মান আছে গাঁওখনত গামবুঢ়া বুলি ক'লে ভুলবান নাই আমি ভাবো ধৰ আমাৰ ডাঙৰ পিতে কিবা এটা জানা শুনা মানুহ জানো বাৰু কিন্তু এতিয়া চলিটো যদি ভাল কাম কৰিলে হয় তেতিয়া ভাল লাগিল হয় এতিয়া আমি আৰু ক'তো জীয়াৰ পিছে ঘূৰিব নাই আমাক কেৱল লাগে মাত্ৰ দুই বেলা খাবা লাগে কি হৈছে এই কথাটো ভালকে কৈছো মোক বুজি কিনো হ'ব আৰু জীয়া গাড়ী পিছত উঠিলে ফুৰে জীয়া গাড়ী পিছত উঠিলে ফুৰে এনেকানো ভাল দেখি নে সেনে কথা আজি ঘৰত আহিব দিছোন গেষ্টত আহি অকণমান জুই দিয়ে পালি মোৰ অকণমান ঠাণ্ডা পৰিলে মাথাটো কি নাই একো কোৱা নাই তাৰমানে কথাটো হৈছে অকণমান ডাঙৰ পিতাই অকণমান চাবি এতিয়াতো অকণমান খাটাব বস্তুকা সেইটোৱে আৰু আমাৰ সমনীয়া চলি ভালকে থাকিলে আমাৰো ভাল লাগে দেচোন এতিয়া আমাৰ কথা গাঁৱত চবে কয় বোলে কইলাক দেখিছেনে কইলাক চবে এটা ধৰ আদৰ্শ হিচাপে লোৱাটো উচিত এনেকৈ কয় আমাৰো ভাল লাগে সেনেকুৱা হ'লে ভাল আৰু আমাৰ নিচিনা হ'লে আমাক আৰু সাধি খাই মাগি পাইছে আৰু তই বৰ কথা নকবি তুমি বোলে মাজে মাজে চুৰ কৰা আহে কিবা এই কইলাক জকৈলা তই সাজা পাওঁ নাই না এই ডাঙৰ পিতেই ভালকে ক'লো বুলি গোটা মোক চোৰা তোৰা নুভুলবি মোৰো সন্মানত অকণমান আঘাত লাগে এই মই ভাল হোৱাৰ কাৰণেহে কৈছো চলিটো ভাল কৰ আৰু চোৰৰ কথা কি আকৌ
এই শ্ৰীকৃষ্ণই চুৰ কৰিছিল শ্ৰীকৃষ্ণ একাধি এই স্বয়ং প্ৰভু শ্ৰীকৃষ্ণই মাখন চুৰ কৰি গাখীৰ চুৰ কৰি বান্ধা খাইছিলে আমি আৰু কি আৰু আমি নিমিত্ত মাত্ৰ মনুষ্যহে ই দেখোন বুঢ়া বুঢ়া লগত পিঠি উঠে কলিয়া কানাই কাষে চপাইয়া না এই পগলা কি চব উঠে সি নিজে ক'ব নোৱাৰে পিঠি উঠে কি লৈ দেখোন দে ব কথাখিনি কৈছো বুজি ফেলা এই ইয়াত অকণমান চাবি হ'ব দে তুমি মিহিটি কৰি মানবি আৰু ডাঙৰ পিতে কথা এটা হয় কি তহঁতৰ সি এই মাজে পাতলা আকৌ কি এই মাজে পাতলা এই ভালকে নকয় তই কি হৈছে কৈছোন মোক কওঁ ভালকে কওঁ বুজি পোৱা নাই এই এই তহঁতৰ সকান্তই যাই শেষৰখিনি আমাৰ বুজি নাপাওঁ ডাঙৰ পিতে খং কৰাবা নকওঁ কওঁ নাই খং উঠো নুঠে কওঁ উঠিবা নুঠে নাই দিয়া ডাঙৰ পিতে খং উঠিলে মোৰ বেয়া লাগব নহয় ইটাহে কিন্তু মোক খং উঠো কৈ দিছো এই ডাঙৰ পিতে কৈছে শুনচোন তাৰমানে তহঁতৰ সকান্তই এই মাঝে বতলা যাই পেলাই এই তাতে বাৰে বাৰে হেৰি কৰি থাকে মোক মাথাটো গৰম কৰি থাকে কৈ থাক নাই মোৰ কবা লাজ লাগে কৈ থাক এই তহঁতৰ যি সকান্তই ডাঙৰ পিতে এই সকান্তই এই মাঝে বতলা তাতে যাই পেলাই তাতে কোতে বুঢ়া তই কোনদিনা আৰু আহা মোক জল জব কৰি মাছি পগলাই তই কোনদিনা আহা তই আহিবি আৰু হৰকান্তকো মই দি আছো এই চান্না কুকুৰে এই ভিতৰত গোটাই সন্মান খেলা এই গামবুঢ়া বুলি ঘূৰিব নাই আতি লৈ ফুৰাব চিৰা লৈ ফুৰাব গাঁৱৰ মানুহে ই মই কমপ্লেইন নাই মোক চাফা কৰি আছো চাফা কৰি আছা তই কি কৰি ফুৰছা মোক কি গাঁৱৰ মানুহে এই কমপ্লেইন যায় কি কমপ্লেইন গাড়ী তই গাড়ী কিনি জিয়া লৈ ফুৰে ক'ত গৈছিলি ক'ত হাতী ঘোঁৰা লৈ ফুৰিব লাগে আছে কৈছে এইবিলাক কথা গাঁৱৰ মানুহ মোক কিয় কমপ্লেইন ডাঙৰ সহন কৰা নাই ডাঙৰ চলটো কিয় নকব আহে গাঁৱৰ মানুহ পৰা নাই কিছু কৰা নাই কথাটো নকয় কিয় কি হৈছে আলু দিম আলু দিবা নাগে এইটো কথাটো কওঁ মোক তই কাৰ তিৰি কাৰ জীয়া তই বাইকত উঠি নিছা মোক কওঁ ঢোকা মামাই তোমাৰ জীয়া এটা আনিব দিছিলে সেইটোৱে আনিছো আৰু কোনো দিন এটা জীয়া মই উঠাই পোৱা নাই চাই মই কাণত ধৰি গৈছো মই তই মোৰ কাণত ধৰিছা এই কামটো কোনে কৰিলে বাৰু ইমান মানলা দেউতাই বা পিঠি চেং চেঙে গেলে ধৰবে নৰিয়া ঢোকা মামাই হে কৰিলে বা নাই ঢোকা মামাটো দৃষ্টি ধ্যান মানে ক'লা কি দিয়ে আমাৰ ঘৰত কৌলাৰে কাম হ'ব এইটো
কলা সপনি হেন মানুহ এই মহাভাৰতৰ সপনি হেন মানুহ ভিতৰি উঠা ইয়ে মোক মাৰ মুখা খুৱাইছি চালা কুকুৰ এই কাম কলাৰ বাহিৰে কোনোই কৰিবাই নোৱাৰে এই হৰকান্তই ন্যায় পাবাই লাগু এই 126 ধাৰা লাগি গেল কলাৰ এই মই প্ৰতিশোধ ল'বই লাগিব প্ৰতিশোধ